हेलो बंधुসকলকে স্বাগতম জানাইছো মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে ডাইৰেক্ট আমাৰ ঘৰখন চাব। আমাৰ ঘৰখন মানে মোৰ মা দেউতাক ঘৰ অসমৰ ঘৰ আৰু এইখন ঘৰৰ ডিজাইন মোৰ ডাঙৰ ককাই কৰিছে। ডিজাইনটো নহয় গোটেই ঘৰখনেই মোৰ ডাঙৰ ককাই বনাইছে। আৰু এইখন হৈছে আমাৰ গেৰেজ। কাৰখন বৰ্তমান নাই, স্কুলত ষ্টুডেণ্টবোৰক যিহেতু এইবলৈ যায় এইটো কাৰ বেলেগকৈ দিছে আৰু স্কুলত দি দিছে চলাবলৈ এনেই পৰি থকাতকৈ। আৰু এইবোৰ হৈছে ফুলবোৰ ৰুইছে ককায়ে খুব ভাল পায় এই ফুলবোৰ ঘৰৰ কাম কৰি, সেইটো কাৰণে এইফালে চাইছেনে সৰু সুৰা গছবোৰ টাবত থৈ আৰু ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু মই হ'ল বহু বছৰ হ'ল, 9 বছৰতকৈ বেছি হ'ল মই ঘৰ যোৱা নাই, সেইটো কাৰণে ককায়ে ভিডিঅ' কৰি দিছে। আৰু এইটো চাইছেনে এইবোৰ জুমকাবোৰ চব ককাই কৰিছে ডিজাইন যিমান পাৰে। তেওঁ মিস্ত্ৰী আৰু এজন মাত্ৰ মানে কি ক'ম আৰু যোগালী থৈ বনাইছে। আৰু এইবোৰ হৈছে আলহী আহিছে বোলে। আৰু আমাৰ ঘৰত মানে এইটো হৈছে হল আৰু ঢাকি থৈছে। যিহেতু ভণ্টিহঁত আহিছে, ভণ্টিহঁতৰ ঘৰ ফালে বানপানী হৈছে যে এইটোৰ কাৰণে ঘৰত মাতি লৈ আহিছে। আৰু এইটো হৈছে আমাৰ ডাঙৰ ককাইহঁতৰ বেডৰুম, পৰিপাটিকৈ সজাই থৈছে। আৰু ডাঙৰ ককাই একদম চাফ চিকুণকৈ থাকে আৰু যিমানেই হওক মানে যিমান পাৰে তেওঁ কৰে। আৰু এইফালে কি বস্তুবোৰ থৈছে তেওঁ দেখুৱাই দিছে। আৰু এইটো হৈছে মাহঁতৰ ৰুম আৰু বিচনা আপোনালোকে দুখন চাই পাব। এইখন হৈছে টিভি, মা দেউতা দুটা বেডৰ, এটা বেড হৈছে মাহঁতৰ আৰু মাৰ আৰু এটা হৈছে দেউতাৰ বেডৰুম। যিহেতু ডাঙৰ সেইটোৰ কাৰণে দুখন বেড থৈছে। আৰু এইখন হৈছে আমাৰ ভাইটি জুনৰ আৰু এইটো নতুন বেড। আৰু শুই থকাজনী মোৰ ভণ্টি, বানপানী হৈছে যে তো সেইটোৰ কাৰণে ঘৰলৈ আহিছে। আৰু আমাৰ ভাইটি ডিগ্ৰী পঢ়ি আছে এতিয়া, সেইটোৰ কাৰণে তাৰ ৰুমত একদম বুক চাই পাব, কিতাপ মানে। আৰু এইখন হৈছে নতুনকৈ বাথৰুম, এই বাথৰুমটো হোৱা নাই তথাপিও। আৰু এইখন হৈছে মাজু ককাহঁতৰ ৰুম, বৌ শুই আছে এইটোৰ কাৰণে দেখুৱা নাই। এইটো হৈছে ষ্ট'ৰ ৰুম। আৰু তাৰপিছতকৈ সকলোৰে ক'ম আৰু সকলোৰে নকওঁ, আমাৰ ঘৰ মানে কেঁচা ঘৰখন এতিয়াও ভঙা নাই। আৰু সেইটো ডাইনিং ৰুম কৰি দিছে। কাৰ বাৰু কেঁচা পাকঘৰ আছে কমেণ্ট কৰি জনাব। আৰু কোনে ভাল পায়, ঠাণ্ডা পৰে নহয় কেঁচা ভাল লাগি যায়। আৰু এইফালে আমাৰ মায়ে একদম ৰেডি কৰি আছে মিঠাইবোৰ, আলহী আহিছে যিহেতু সেইটোৰ কাৰণে চাহ তাহ বনাই। আৰু এইফালে গৰম পানী কৰি আছে এইবোৰ। আৰু বাকী বৌ চাগে ক'ৰবাত গৈছে, সেইটো কাৰণে ডাঙৰ বৌ কৈছোঁ, সৰু বৌটো ঘৰতে আছে, তাৰ বৰ্তমান অপাৰেশ্যন হৈছে চিজাৰিয়েন, সেইটোৰ কাৰণে। আৰু এইটো হৈছে আমাৰ টিউবৱেল। আৰু এইফালে গ'লে আমাৰ ডাঙৰ ককাই মাছ পুহিছে, সৰু খাল এখন ঘৰ বনাওঁতে যিটো মানে মাটি খান্দি ঘৰখনত দিছিলে সেইটো এতিয়া মানে সেইখন ঠাইতে ককায়ে মাছ পুহিছে। আৰু কৌপাতো আমাৰ ঘৰত ইমান গাল মানে থৈছে, আগৰ পৰাই কৌপাত আছে মই থকাৰ পৰাই। আৰু এতিয়াও সেইটো শেষ হোৱা নাই, মানে যিকোনো প্ৰকাৰত কৌপাত দৰকাৰ, সেইটোৰ কাৰণে দেউতাই এনে ডাঙৰ ককাই লগাইছিলে কৌপাত, মই নাজানো, বিলৰ পৰা আনি। আৰু এইটো হৈছে কাঠ, যিহেতু ডাঙৰ ককাই বেড চেট বনায় আৰু সেইটোৰ কাৰণে কাঠবোৰ থৈছে। আৰু এইটো হৈছে আমাৰ ডাঙৰ ককাই নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে, লোকেল কুকুৰাৰ ব্যৱসায়, সেইটোৰ কাৰণে এইটোত লোকেল কুকুৰা ফাৰ্ম। আৰু সেইটো আমাৰ পুৰণি বাথৰুম লেট্ৰিন মানে এতিয়াও ভঙা নাই, এইটো চলি আছে আৰু দুটা আছে সেইফালে। আৰু ইয়াত আছে মাগুৰ মাছ পুহিছে। এইখন হৈছে মই থাকোঁতে মানে কি ময়ে ইউজ কৰা বাথৰুমটো আছিলে। এইটো কি বুলি ক'ম আৰু কোনেও ইউজ কৰা নাছিলে, মই অকলে বাথৰুমটো ইউজ কৰি আছিলোঁ আৰু গা পা ধোৱা। আৰু এতিয়া সেইটো মাছৰ মানে ঠাই হৈ গৈছে। আৰু এতিয়া পূৰা ওপৰলৈ দেখুৱাইছে, মানে পূৰা বাৰীখন মানে কি হ'ল বৰষুণ পৰিছে যে জোকৰ একদম মানে ক'বই নালাগে, সেইটোৰ কাৰণে পূৰা বাৰীখন নেদেখুৱালে, নহ'লে একদম ককায়ে
কমলা টেঙা জলফাই বহুত মানে ফল মূল মানে ৰুই থৈছে আৰু বিক্ৰীও কৰে তামোল টকৌ মানে বহুত বস্তু আছে আৰু এইফালে ওপৰত চাইছেনে বৰষুণৰ পানী কেনেকৈ ৰৈ আছে কাপোৰবোৰ ধুই থৈছে আৰু ওপৰৰ পৰা দেখুৱাই দিছে ককায়ে যিমান পাৰে মানে দেখুৱাবলৈ চেষ্টা কৰিছে ককায়ে আৰু এইখন চাই পাইছেনে এইটো আমাৰ ঘৰৰ আগফালে থকাটো চৰকাৰে দিয়া পানী যোগান যিহেতু পানীও নাহে পানী নিদিয়ে আৰু তাত তথাপিও পানী যোগানটো আছে আৰু এইফালে পুৰা আধা মানে জেগা দেখুৱাই দিছে আৰু ককায়ে আৰু সৌফালে জেওৰা সৌফালে আছে মোৰ সৰু পেহীহঁতৰ ঘৰ আৰু এইখন হৈছে